ৱেলকাম টু মাই ৰাজশ্ৰী দাস চেনেল। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ মোৰেই ৰচিত এটা কবিতা। কবিতাটোৰ শীৰ্ষক সেউজীয়া সপোন। এতিয়া আহকচোন বাৰু মোৰ কবিতাৰ মাজলৈ যাওঁ। সেউজীয়া সপোন। নীৰৱতা এতিয়াও বিৰাজমান, তথাপিতো মই নীৰৱতাৰ ভাষা বুজি পাওঁ। নীৰৱতা এতিয়াও বিৰাজমান। নৈ শব্দৰ মাজে মাজে এটা সপোনে মনৰ মাজত জীপাল পাই উঠিব খোজে। সপোনত নাওবোৰে মনৰ বতৰা কঢ়িয়াই বৈ যায় নিৰৱধি সংগোপনে। মনৰ খবৰ ভৰি থকা নাওবোৰ ঘাটত লাগিবনে? মনৰ খবৰ ভৰি থকা নাওবোৰ ঘাটত লাগিবনে? নীৰৱতাৰ ভাষা মই বাৰুকৈ বুজি পাওঁ। তেতিয়া যে ওঠৰ ভাষা চকুত প্ৰকাশি উঠে। তেতিয়া যে ওঠৰ ভাষা চকুত প্ৰকাশি উঠে। চকুৰ ভাষাই প্ৰতিধ্বনিত হৈ হিয়াৰ নিবিড় দাপোনত ঝংকাৰ তোলে। আৰু তেতিয়াই মোৰ মনৰ মাজত জীপাল পাই উঠে এটা সেউজীয়া মিঠা সপোনে। জীপাল পাই উঠে তেতিয়া এটা সেউজীয়া মিঠা সপোনে। ধন্যবাদ।